মেঘালয় সীমান্তৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ দুৰ্বল স্থিতিয়ে সীমান্তত অশান্তি বৃদ্ধি কৰাৰ শংকা হৈছে। ডিফুত সংবাদমেল যোগে জেচিচিপিৰ অসন্তুষ্টি প্ৰকাশ। পশ্চিম কাৰ্বি আংলং জিলাৰ মকৰত মঙলবাৰে সংঘটিত ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত বুধবাৰে দিয়া মন্তব্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে জইণ্ট একচন কমিটি ফৰ প্ৰটেক্ট অটনমি নামৰ সংগঠনটোৱে। আজি ডিফু জিলা প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ নেতা খৰসিং তেৰণ, ৰবীন্দ্ৰ ৰংপি আৰু ছয়সিং ৰংপিয়ে কয় যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই আৰক্ষী আৰু বনৰক্ষীৰ মনোবল হ্ৰাস কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ যিটো মন্তব্য, তেখেতে যিটো ৰিমাৰ্কছ প্ৰেছ মিডিয়াৰ আগত যি কথাবিলাক কৈছিলে তাক আমি সন্তুষ্ট কৰিম। We are not satisfied a comment made by Chief Minister of Assam. তেখেতে কৈছিলে যে যিটো ফায়াৰিং হৈছে তাত অলপ আৰক্ষীয়ে অলপ সংযম হ'ব লাগিছিল আৰু কৈছে যে এইটো আনপ্ৰভোক যেন লাগিছে। কেনেকৈ আনপ্ৰভোক হ'ব? একেতে এই যে আনপ্ৰভোক কথাটো কৈছে, তেখেতে কাক সন্তুষ্ট কৰিবলৈ এই কথা তেখেতে কৈছে? মানুহবিলাক যেনে তেনে প্ৰাণটো লৈ পেলাই পলাই আহিবলৈ গৈছে। ফায়াৰিং নোহোৱাহেঁতেন গোটেই পাৰ্টিটো, গোটেই পুলিচ পাৰ্চনেল, গোটেই আমাৰ ফৰেষ্ট অফিচিয়েল, গোটেইবিলাক ষ্টাফ গোটেই তাতে মৰিলেহেঁতেন। তেনে কেনেকৈ আনপ্ৰভোক হ'ব? কেনেকৈ আনপ্ৰভোক হ'ব এইটো? আৰু এইটো কথা কোৱা নাই দে আৰ ফুলি আৰ্মছ। তেওঁলোকৰ অস্ত্ৰ লৈ পেলাই তেওঁলোকে প্ৰথমে এটেক কৰিছিলে। এটেক কৰাৰ পিছত টু ছেভ দেয়াৰ লাইফ, তেওঁলোকৰ প্ৰাণ ৰক্ষাৰ কাৰণে, আৰু ইয়াৰ আগতে তেওঁলোকৰ ফৰেষ্ট ষ্টাফ এজনক তেওঁলোকে খুপিয়াই মাৰিলে। তাত আপুনি কি কৰিব তেতিয়া? চাই থাকিব নে আপুনি কি কৰিব তেতিয়া? একেবাৰে যিটো একশ্যন লৈছে, কাৰ ওপৰত প্ৰথমতে একশ্যন লৈছে? একো কোনো একেবাৰে বিচাৰ নকৰাকৈ, কোনো ইনভেষ্টিগেশ্যন নকৰাকৈ আৰক্ষী অচিক একেবাৰে ছাছপেণ্ড কৰিলে, একেবাৰে এছপিক তেখেতে ট্ৰেন্সফাৰ কৰিলে আৰু বিট অফিচাৰক তেখেতে ছাছপেণ্ড কৰি দিলে। তাৰমানে এইটো ৰিপাৰ্কেশ্যনটো কি হ'ব? ইন নিয়াৰ ফিউচাৰ তেওঁলোকে আমাৰ মাটিত আহি কাঠ চুৰ কৰি ৰক্ষা কৰিবলৈ গৈছে, তাত তেওঁলোকে প্ৰাণ আহুতি দিব লগা হৈছে। তেতিয়াহ'লে এইটো চিফ মিনিষ্টাৰৰ যিটো একশ্যনৰ পৰা আমাৰ যি পুলিচ বিভাগ, আমাৰ যিটো ফৰেষ্ট বিভাগ, অফিচাৰ্ছবিলাক, ষ্টাফবিলাক, তেওঁলোকৰ যিটো মৰেল এইটো কি থাকিব? লগতে এই পৰিস্থিতিত দিল্লী এৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক ৰূপ সিং টিছ আৰু মন্ত্ৰী যোগেন মোহন ঘটনাস্থলীলৈ অহা উচিত আছিল বুলি কয় নেতাকেইগৰাকীয়ে। অসম চৰকাৰ আৰু অসম কেবিনেটৰো ৰেছপনচিবিলিটি আছে টু গো টু দিছ স্পট, ভিজিট দিছ স্পট। আৰু আমাৰ কাৰ্বি আংলঙৰ যিজন গাৰ্জিয়ান মিনিষ্টাৰ বুলি এতিয়া নতুনকৈ হেৰি কৰিছে, টো ইটছ আনকনষ্টিটিউচনেল, বাট কিন্তু যোগেন মোহনৰ চেহেৰা এতিয়ালৈকে আমি দেখা নাই। তেখেত ক'ৰবাত ব্যস্ত হৈ আছে। ব্যস্ত হৈ থাকিলেও সকলোবোৰ চৰকাৰী কাৰ্যসূচী এৰি থৈ আহি ইয়ালৈ অহাটো বহুত প্ৰয়োজন, আৰু এইটো আমি অনুভৱ কৰিছোঁ আৰু আপিলো কৰিছোঁ CM, MLA কনচাৰ্ণ আৰু আমাৰ মিনিষ্টাৰ, গাৰ্জিয়ান মিনিষ্টাৰ সকলো তেখেতসকল আহি পেলাই তালৈ যোৱাটো বহুত দৰকাৰ। প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব লাগে not by state government of Assam or Meghalaya. It should be investigated by the central agency to unearth the truth, what the truth is, what the truth was. কিন্তু ইয়াত জাপি দিয়া কথাটো নহয়, আৰু এইটো অস্বীকাৰ কৰিব নোৱাৰে। তাত টিম্বাৰ স্মাগলিং ৰেকেটটো এক্টিভ হৈ আছে, আৰু সেইসকলৰ কাৰণেই এই ঘটনাটো সংঘটিত হৈছে। আৰু যিসকলে কৰ্মৰত ফৰেষ্ট পাৰ্চনেল আৰু পুলিচ পাৰ্চনেলৰ ওপৰত আক্ৰমণ কৰিছিলে, তেখেতসকলকতো কোনোবাই উচতাইছে, আৰু সেই যিসকলে উচতাইছে সেইসকলৰ ওপৰত আইনী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে এইটো অসম পুলিচ আৰু ফৰেষ্ট
ডিপাৰ্টমেণ্টৰ ওপৰত আৰু দুখটো পেলাই দিলে নহ'ব এইটো আৰু সেইটো আমি একচেপ্ট কৰিব নোৱাৰোঁ। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট আছাম টাইমছ পোষ্ট।